নমস্কাৰ আজিৰ ভিডিঅ'টিত আমি পঞ্চম শ্ৰেণীৰ গণিতৰ ৫ নং পাঠ ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তুৰ ওপৰত আলোচনা কৰিম। ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু প্ৰথমে আমি এটা ঘনকৰ ওপৰত কৰিম। ঘনক যে এইটো আমাৰ সন্মুখত এটা ঘনক আছে। এতিয়া ঘনকৰনো কোনটো অংশক কি বুলি কয় আমি সেইখিনি ফাৰ্ষ্ট চাই লওঁ। যে আমাৰ এই কাৰ্চিনেদি দেখুৱাই দিয়া এই চিনটোক আমি ঘনকৰ কাষ বুলি কওঁ। যে আমি কাৰ্চিনেদি দেখুৱাই দিছোঁ যে এইখিনি হ'ল ঘনকৰ কাষ। এইবাৰ এই কাৰ্চিনেদি সেউজীয়া কাৰ্ডেলেদি দেখুওৱা এইটো হ'ব ঘনকৰ শীৰ্ষবিন্দু বা আমি ইয়াক চুক বুলিও ক'ম। যে এইটো আমাৰ ঘনকৰ শীৰ্ষবিন্দু আৰু চুক। আৰু আমাৰ এইখিনি অংশ ঘনকৰ এই কলা চিহ্নৰে আমি দেখুৱাইছোঁ যে এই তল বুলি কয়। এইখিনি ঘনকৰ তল। এতিয়া আমি ঘনকৰ তিনিটা অংগ থাকে, আমি সেইকেইটা পালোঁ। এটা কাষ বুলি কওঁ আমি, এটা শীৰ্ষবিন্দু বা চুক বুলি কওঁ, আৰু এটা অংশক আমি তল বুলি কওঁ। এতিয়া ঘনকৰনো কাষ কিমানখন আছে, শীৰ্ষবিন্দু কিমানটা আছে আৰু তলনো কিমানখন আছে আমি সেইখিনি চাওঁ ব'লা। যে আমি প্ৰথমে কাষ আমি এটা কাষ দেখুৱাইছিলোঁৱে নীলা কালাৰৰ সেইটো চিনডালেৰে, যে আমি এখন কাষ দেখুৱাইছিলোঁৱে। এইবাৰ এইটো দুখন হ'ল কাষ, তিনিখন, চাৰিখন, পাঁচখন, ছয়খন, সাতখন, আঠখন, নখন, 10খন, 11খন, 12খন। যে আমি ঘনকৰ কাষ পালোঁ 12খন। আমি ঘনকৰ কাষ 12খন পালোঁ। এইবাৰ আমি শীৰ্ষবিন্দু চাম। ঘনকৰনো শীৰ্ষবিন্দু বা চুক কেইটা থাকে। আমি প্ৰথমে এটা শীৰ্ষবিন্দু দেখুৱাই থোৱা আছে আমাৰ সেউজীয়া এৰ'ডালেৰে, অৰ্থাৎ সেউজীয়া কাৰ্ডেলেৰে আমি এটা শীৰ্ষবিন্দু দেখুৱাই থৈছোঁৱে। এই এটা শীৰ্ষবিন্দু দেখুৱাই থৈছোঁ। এই আমাৰ দ্বিতীয়টো শীৰ্ষবিন্দু, দুটা, তিনিটা, চাৰিটা, পাঁচটা, ছয়টা, সাতটা, আঠটা, অৰ্থাৎ ওপৰত চাৰিটা তলত চাৰিটা, আমি টোটেল 8টা শীৰ্ষবিন্দু পালোঁ। ঘনকৰ চুক বা শীৰ্ষবিন্দু হ'ল আমাৰ 8টা। এতিয়া আমি তল চাম। ঘনকৰনো কেইখন তল বা পিঠি থাকে। এই পিছফালৰ তলখন এখন, দুখন, তলৰ তল এইখন দুখন পালোঁ। এইখন ওপৰত তিনিখন, আমি তিনিখন তল পালোঁ এতিয়ালৈ। এইখন এখন, চাৰিখন, এইখন পাঁচখন, আৰু এইখন সন্মুখত 6খন। যে আমি ঘনকৰ তল পালোঁ 6খন, তলত এখন, ওপৰত এখন, আৰু চাৰিওফালে 4খন। টোটেল আমি ঘনকৰ তল পালোঁ 6খন। এইখিনি আমি কি শিকিলোঁ? এইখিনিত পালোঁ আমি ঘনকৰ কাষৰ সংখ্যা। কাষ পালোঁ আমি 12খন, আমি চুক পালোঁ 8টা, আৰু তল পালোঁ 6খন। এতিয়া আমি ঘনকটোৰ পৰা এখন তল আমি কাটি উলিয়াই আনিম। এই ঘনকৰ এইখন তল আমি কাটি উলিয়াই আনিলোঁ। ঘনকৰ 6খন তল আছিল, তাৰে আমি এখন তল কাটি উলিয়াই আনিলোঁ। এতিয়া আমি তলখন চালি দেখিম এই তলখন আমাৰ এখন কি হৈছে, সমতল হৈ আছে। অৰ্থাৎ আমাৰ ই সমান হৈ আছে, পৃষ্ঠটোত আমাৰ সমান হৈছে, ই উঠি নাই। যেনেকৈ ধৰা আমাৰ বহীৰ পাতটো সমান হৈ থাকে ওপৰখিনি, বা আমি ধৰা টেবুলখনৰ ওপৰখিনি সমান হৈ থাকে, তেনেকৈ এই তলখনো এখন সমতল। অৰ্থাৎ ইয়াত আমাৰ অকল দিশ থাকে আৰু প্ৰস্থ থাকে, ইয়াত উচ্চতা নাথাকে, ইয়াত বস্তু উঠি নাথাকে, ইয়াত উচ্চতা নাথাকে, অকল দিশ আৰু প্ৰস্থ থাকে। এই এনেকুৱা বস্তু যি আছে আমাৰ এনেকুৱা দিশ আৰু প্ৰস্থ থকা, অৰ্থাৎ সমান হৈ থকা এই বস্তুবিলাকক আমি দ্বিমাত্ৰিক বস্তু বুলি কওঁ। অৰ্থাৎ যি বস্তুৰ দিশ আৰু প্ৰস্থ আছে অকল, অৰ্থাৎ যি বস্তুৰ উচ্চতা নাই, সেই বস্তু হ'ল আমাৰ দ্বিমাত্ৰিক বস্তু। দিশ আৰু প্ৰস্থ আছে, দুটা মাত্ৰা আছে। এতিয়া ঘনকটোৰ ক্ষেত্ৰত চোৱা। ঘনকটোৰ ক্ষেত্ৰত আমাৰ দিশ আছে, প্ৰস্থও আছে, এইটো প্ৰস্থ, আৰু আমাৰ কি আছে, উচ্চতাও আছে। ইয়াত তিনিটা আছে, দিশ, প্ৰস্থ, উচ্চতা। যদি আমাৰ তিনিওটা থাকে, দীৰ্ঘ থাকে কোনো বস্তুৰ, প্ৰস্থও থাকে, উচ্চতাও থাকে, তেতিয়া সেই বস্তুটো হয়গৈ ত্ৰিমাত্ৰিক বস্তু। এতিয়া আমি ঘনকটো কি পালোঁ, ত্ৰিমাত্ৰিক বস্তু বুলি পালোঁ। আৰু ইয়াত যে তলখন আছিল বা 6খন যি তল আছিল, সেই তলকেইখন হ'ল দ্বিমাত্ৰিক। 6খন দ্বিমাত্ৰিক তল লগ লাগি ঘনকটো হৈছে, আৰু ঘনকটো কিন্তু আমাৰ ত্ৰিমাত্ৰিক বস্তু, আৰু তলকেইখন হ'ল দ্বিমাত্ৰিক। এতিয়া আমি কেইটামান দ্বিমাত্ৰিক বস্তু চাওঁ ব'লা, কি বস্তু আমাৰ দ্বিমাত্ৰিক আছে। তাৰে আমি জাষ্ট কেইটামান উদাহৰণ চাম। যে ত্ৰিভুজটো আমাৰ এটা দ্বিমাত্ৰিক বস্তু, ইয়াৰ উচ্চতা নাথাকে, দিশ প্ৰস্থ এনেকৈ থাকে আমাৰ। বৃত্তটো দ্বিমাত্ৰিক,
বৰ্গ এটা দ্বিমাত্ৰিক আৰু আয়ত এটা হ'ল আমাৰ দ্বিমাত্ৰিক বস্তু। আমি ত্ৰিমাত্ৰিক বস্তুৰ উদাহৰণ চাম। ত্ৰিমাত্ৰিক বস্তু ঘনক আমাৰ এই ঘনকটো আমি লুডু গুটি খেলোঁ যে লুডুৰ ডাইচটো ঘনকৰ নিচিনাই এইবোৰ বস্তু ত্ৰিমাত্ৰিক বস্তু। আয়তীয় ঘনক এটা ত্ৰিমাত্ৰিক আয়তীয় ঘনক হ'ল আমাৰ ইটা থাকে যি ইটাৰ দৰে এই আয়তীয় বা আমাৰ জ্যামিতি বক্সটোত আয়তীয় ঘনকৰ নিচিনা এইবোৰ হ'ল আমাৰ ত্ৰিমাত্ৰিক বস্তু। চুঙা আমাৰ কলমটোৰ দৰে কলমৰ জোংখিনি বাদ দি বাকী কলমটোৰ গাখিনি থাকে যি সেইটো আমাৰ চুঙাৰ দৰে এই চুঙাবোৰো আমাৰ এটা ত্ৰিমাত্ৰিক বস্তু। আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।